ৰাজ্যত ইটোৰ পাছত সিটো জঘন্য ঘটনা সংঘটিত হ'বলৈ ধৰিছে। এবাৰ ৰঙিয়াত এগৰাকী প্ৰধান শিক্ষকৰ ভয়ংকৰ ঘটনা সংঘটিত কৰিলে। ৰঙিয়াত এগৰাকী প্ৰধান শিক্ষকৰ কামনাৰ বলি হ'ল এগৰাকী ছাত্ৰী, আৰু ছাত্ৰীক কাপোৰ খুলিবলৈ বাধ্য কৰিলে বিদ্যালয়ৰ ভিতৰতে। ভাবি চাওক, ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে জঘন্য কাণ্ডৰ ঘটনা। ৰাজ্যত আজিৰ দিনটোতে পুৱাই খবৰ আহিছে যে দুটাকৈ পৃথক ঘটনা সংঘটিত হৈছে। এগৰাকী হৈছে প্ৰধান শিক্ষকৰ ভয়ংকৰ ঘটনা ছাত্ৰীৰ সৈতে, আনটো হৈছে ছাত্ৰ নেতাৰ ভয়ংকৰ ঘটনা নাবালিকাৰ সৈতে। কি হ'ব ধৰিছে? অসমত ইটোৰ পাছত সিটো ভয়ংকৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে, যেন এক প্ৰতিযোগিতামূলক কাৰ্যসূচী চলি আছে। ইটোৰ পিছত সিটো জঘন্য ঘটনা। এতিয়া ৰঙিয়াত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে শ শ জনতা। ৰঙিয়াত প্ৰতিবাদী সাব্যস্ত কৰিছে। এই মুহূৰ্তত ৰঙিয়াত কি হৈছে আৰু প্ৰধান শিক্ষকে কি এক ভয়ংকৰ ঘটনা সংঘটিত কৰিছে, তাৰ সমান্তৰালভাৱে এজন লম্পট ছাত্ৰ নেতাই কি ঘটনা সংঘটিত কৰিছে, সেই খবৰটো আপোনাক সবিস্তাৰে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ইটোৰ পিছত সিটো জঘন্য কাণ্ডই জোকাৰিছে ৰাজ্য। ইটোৰ পিছত সিটো জঘন্য কাণ্ড। শ্ৰেণীকোঠাৰ ভিতৰতে ছাত্ৰীক অপকৰ্ম প্ৰধান শিক্ষকৰ। ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে। কোঠাৰ ভিতৰতে কাপোৰ খুলিবলৈ জোৰ জবৰদস্তি ছাত্ৰীগৰাকীক। কামৰূপৰ 203 নং লাচি বিষ্ণুপুৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনা সংঘটিত হৈছে। শিক্ষক জিনাতুল ইছলামৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ পিছতে শিক্ষকগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ। ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। হাতে হাতে প্লে কাৰ্ড লৈ ৰঙিয়াৰ ৰাজপথত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে স্থানীয় ৰাইজে। দোষীক কৰায়ত্ব নকৰিলে 24 ঘণ্টাত ৰঙিয়া বন্ধৰ হুংকাৰ দিছে। ঘটনাক লৈ জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰীয় বজৰং দলো। এই ভয়ংকৰ ঘটনাক লৈ জাঙুৰ খাই উঠিছে ৰাষ্ট্ৰীয় বজৰং দল। আৰক্ষীয়ে ব্যৱস্থা নল'লে প্ৰধান শিক্ষকৰ ঘৰ ঘেৰাওৰ হুংকাৰ কৰিছে প্ৰতিবাদকাৰীয়ে। আৰু লখিমপুৰতো পুনৰ সংঘটিত হৈছে লজ্জাজনক ঘটনা। লখিমপুৰতো এগৰাকী এইবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাৰ বিৰুদ্ধে ভয়ংকৰ ঘটনা কৰাৰ অভিযোগ উত্থাপিত হৈছে। দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ। এয়া ৰঙিয়াৰ দৃশ্য। ৰাজপথলৈ উলিয়াই আহিছে ৰাইজ আৰু আছু। ৰাজপথত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া দৃশ্য দেখুওৱাৰ যত্ন কৰিছোঁ আৰু এই লম্পটটোক দেখুওৱাৰ যত্ন কৰিম, যিটো লম্পটে এই ভয়ংকৰ ঘটনা সংঘটিত কৰিছে। প্ৰধান শিক্ষক এই লম্পটটো।